জয় হিন্দ বন্ধু বান্ধৱীসকল, চাওঁতে চাওঁতে তোমালোকৰ আকৌ ইণ্টাৰভিউ পাবৰ সময় হ'লহি। আজি বহুত দিন ধৰি বিশেষ কাৰণবশতঃ ভিডিঅ' দিব পৰা নাই। আজি আকৌ তোমালোকলৈ ভিডিঅ' এটা আগবঢ়াইছোঁ, তোমালোকে মন দি চাবা বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল, চাওঁতে চাওঁতে আকৌ ইণ্টাৰভিউ পাবহি হ'ল। তোমালোকে ইমান গৰমত কেনেকৈ দৌৰিম, কেনেকৈ জাম্প মাৰিম এইবোৰ বুলি ভাবিছা, তেনেকৈ হ'লে নহ'ব। তোমালোকে আকৌ ইণ্টাৰভিউৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰা, আকৌ কষ্ট কৰা, প্ৰেক্টিছবোৰ কৰা, ৰানিং কৰিবা, লং জাম্প মৰাৰ প্ৰেক্টিছবোৰ কৰিবা, যাতে গৰমতো তোমালোকে ৰ'দতো ইণ্টাৰভিউ মাৰিব লাগিব। গতিকে তোমালোকে নিজৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যটো গৰমৰ কাৰণে, ৰ'দৰ কাৰণে প্ৰস্তুত কৰি তুলিব লাগিব। আৰু তোমালোকৰ যিটো মনোবল, সেই মনোবলটো ভাঙি যাবলৈ নিদিবা। গৰম বুলি ভাবিও তোমালোকে প্ৰেক্টিছ নকৰাকৈ নাথাকিবা। যিমানখিনি পাৰা তোমালোকে প্ৰেক্টিছ কৰি যাবা। তোমালোকৰ এইবাৰ বেষ্টটো দিবা, যাতে এইবাৰ তোমালোকৰ যিটো অসম আৰক্ষী হোৱাৰ সপোন, সেই সপোনবোৰ বাস্তৱত ৰূপায়িত হওক। আৰু যিমানখিনি পাৰোঁ, যেনেকৈ পাৰোঁ মই তোমালোকক ক'বলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ বেছি দিন সময় নাই, ফটককৈ তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ যিটো প্ৰচেছ, সেই প্ৰচেছটো আৰম্ভ হ'ব। আৰু গতিকে এতিয়াৰ পৰা তোমালোকে প্ৰিপেয়াৰ কৰি যোৱা, যাতে তোমালোকৰ এটা ভাল নাম্বাৰ আহে, তাৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। পুনৰ